Good morning. আৰু আজি ঈদৰ কাৰণে আমাক বন্ধ দিছে, দুদিন বন্ধ দিছে ঈদৰ কাৰণে। আজি ঘৰত যাব বহুত বেছি এক্সাইটেড হৈছোঁ, বহুত বেছি ভাল লাগি আছে। কাৰণ কি হ'ল, অহাকালি যাম বুলি ভাবিছিলোঁ আৰু যোৱাকালি সন্ধিয়া ক'লে যে আজি যাব দিব, যোনে যোনে যাব বিচাৰিছে যাব পাৰিব। মানে তেতিয়া মানে খুব বেছি ভাল লাগি গৈছে, কাৰণ পৰহিলৈ ঈদ আৰু আজিতে যাব পাম। ভাল লাগি আছে, কিন্তু ক্লাছ কৰি যাব লাগিব। ক্লাছ ছুটিৰ পিছত যাম। আৰু মই ক্লাছত আহিলোঁ, সিহঁতে বা কি কৰিছে মানে সিহঁতে নিজেই নাজানে চাগে কি দেখাই আছে। এইটো ক্লাছৰুম হয়। তাৰপিছত এই যে দেখিছে পাহাৰখন, মই ছেকেণ্ড ফ্ল'ৰৰ পৰা অবজাৰ্ভ কৰিছোঁ। খুব ধুনীয়া লাগে মানে দেখিবলৈ। ঠাণ্ডাৰ দিনততো কুঁৱলী পৰি থাকে ন, দেখিবলৈ বহুত ভাল লাগে। গাইজ, আমি আৰু অলপমান বেছি টাইম নাই, আমি ৰেডি হৈ গ'লোঁ, এতিয়া যাম ঘৰলৈ। ये रास्ते हैं जब सी कुछ अधूरी सी, ये रास्ते हैं जब सी कुछ मीठी सी। है ये वही जो रहता মদন কামদেৱ হয়, সেই ৰাস্তাটোদি লৈ আহিছে। ধুনীয়া, ইমান প্ৰাকৃতিক, দেখিবলৈ বহুত ধুনীয়া তাৰপিছত মই বাছত উঠিলোঁ। গধূলিয়ে হ'ল, চাৰিআলিলৈ মই সিহঁতৰ লগত আহিছিলোঁ গধূলি। যেতিয়া মানে গধূলি হ'ব আকাশখন চাব ভাল লাগে। আৰু এয়া গোৰেশ্বৰ পাই গ'লোঁ, মাই হোম টাউন। মই ঘৰ পাই গ'লোঁ। আম্মা! আৰু আহিয়ে তাইৰ লগত ভিডিঅ' কল। আজি মানে জেৰিফাই মোৰ কাৰণে এতিয়া আঞ্জা বনাব, মাংস বনাব। আৰু মাংসটো হৈছে মোৰ ফেভৰেট মাংস। মই কৈ দিছোঁ, মোৰ হাঁহি মাংস বহুত ফেভৰেট হয়। अरे कहना क्या चाहते हो? আৰু এয়া মই আম খাবলৈ লৈছোঁ। ইয়াতে মাছৰ লগত এনেকৈ মিক্স চব্জি দিছে, তিয়ঁহ আৰু আলু। আপোনালোকে এনেকৈ খাই পাইছেনে? খাই চাবচোন, ভালেই হয়। আৰু গৰমত তিয়ঁহটো ভাল হয় আমাৰ শৰীৰৰ কাৰণে। মাংসটো হৈছে অলমষ্ট হ'বহে আৰু কমপ্লিট। আমাৰ মাংস ৰেডি হৈ গ'ল, খাবলৈ মানে ৰেডি আৰু একেবাৰে ৰেডি হৈছোঁ। খাওঁ আৰু ভাত। আৰু এতিয়া গুড নাইট গাইজ, খোৱা লোৱা হৈ গ'ল আৰু এতিয়া মোৰ বহুত বেছি টোপনি লাগিছে আৰু ভাগৰ লাগিছে। বাই বাই, and thank you for watching my video and subscribe to my YouTube channel. Bye bye.